বন্ধুসকল, মই আজি এই ভিডিঅ'ৰ যোগেদি APJ আব্দুল কালামৰ কেইটামান কোটেশ্যন লৈ আহিছোঁ। তো বলক আমি আৰম্ভ কৰোঁ। আশাকলৈ চাওক, আমি অকলশৰীয়া নহয়। বিশ্বব্ৰহ্মাণ্ডই আমাৰ প্ৰতি বন্ধুত্বপূৰ্ণ আৰু কেৱল সপোন দেখা আৰু কাম কৰাসকলক শ্ৰেষ্ঠখিনি দিবলৈ যত্ন কৰে। নেক্সট, যদি আমি সূৰ্যৰ দৰে জিলিকিব বিচাৰে, প্ৰথমে সূৰ্যৰ দৰে জ্বলিব শিকক। নেক্সট, আপোনাৰ মিছনত বা লক্ষ্যত সফল হ'বলৈ হ'লে আপোনাৰ লক্ষ্যৰ প্ৰতি একক মনোভাৱৰ ভক্তি থাকিব লাগিব। নেক্সট, যদি 4টা কথা অনুসৰণ কৰা হয়, জ্ঞান আহৰণ, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায় থাকিলে যিকোনো কামেই সম্ভৱ হ'ব। নেক্সট, শীৰ্ষলৈ উঠিবলৈ শক্তিৰ প্ৰয়োজন হয়, সেয়া মাউণ্ট এভাৰেষ্ট শীৰ্ষই হওক বা আপোনাৰ কেৰিয়াৰৰ শীৰ্ষলৈ হওক। আৰু দোস্ত, মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।